যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল, তো জিঅ' টেকিং ভেৰিফাই লিষ্টত আপোনালোকৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব আৰু লিষ্টটো কেনেকৈ ডাউনলোড কৰিব, এইটো ভিডিঅ'ত আপোনালোকৰ সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা আছে। তাৰ কাৰণে ভিডিঅ' অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। আপোনালোকে ইয়াত এটা লিষ্ট দেখা পাইছে, তো ইয়াত প্ৰথমতে আপোনালোকে এটা দেখিব পাৰিব যে ইয়াত লিষ্ট আছে এটা। ইয়াত আপোনালোকে প্ৰথমত চাইছে, ইয়াত আপোনালোকৰ চিৰিয়েল নম্বৰ আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, বেনিফিচিয়াৰী নেম, বেংক একাউণ্ট আৰু ষ্টেটাছটো ইয়াত ভেৰিফাই বুলি আছে। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰ বনোৱাৰ কাৰণে 1,70,000 টকাকৈ পাব। তো এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব? তো আগতে মই আপোনালোকক লিষ্টটো দেখাই আছোঁ। আপোনাৰ লিষ্টটো আপোনালোকে এনেকুৱাকৈ আহি যাব। তো লিষ্টটো কেনেকৈ ডাউনলোড কৰিব? ডাউনলোড কৰাৰ কাৰণে ইয়াত আপোনালোকে দুটা অপশ্যন পাব। ইয়াত আপোনালোকে দুটা অপশ্যন পাব, ডাউনলোড এক্সেল বুলি এটা আছে আৰু ডাউনলোড পিডিএফ বুলি আছে। তো যদি আপোনালোকে ডাউনলোড পিডিএফত লাগে তো পিডিএফত ক্লিক কৰক, আৰু যদি এক্সেল লাগে তাহলে এক্সেলত ক্লিক কৰিলে আপোনালোকৰ লিষ্টটো ডাউনলোড হৈ যাব। তো এই লিষ্টটো কেনেকৈ চাব পাৰিব এই লিষ্টটো? এই লিষ্টটো চেক কৰাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত এটা লিংক পাব, তাত গৈ ক্লিক কৰিব। যেতিয়া আপুনি লিংকত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে ইয়াত চিলেকশ্যন ফিল্টাৰটো আপোনালোকৰ এনেকুৱাকৈ আহি যাব। তো ইয়াত আপোনালোকৰ এইটো এনেকুৱাকৈ থাকিব, প্ৰথম আৰু ছেকেণ্ডটো আপোনালোকে ক্লিক নকৰিব। আপোনালোকে যিটো অল ষ্টেট আছে অল ষ্টেটত ক্লিক কৰিব, কৰি আপোনালোকে ষ্টেটটো বাছনি কৰি ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰি আপোনালোকে ডিষ্ট্ৰিক্টটো ল'ব। তাৰপিছত আকৌ এবাৰ চিলেক্টত ক্লিক কৰি আপোনালোকৰ যিটো ব্লক হয় ব্লকটো বাছনি কৰি ল'ব। আকৌ চিলেক্টত ক্লিক কৰিব, কৰি আপোনালোকৰ পঞ্চায়তটো ল'ব। পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে যিটো ইয়াত কেপচা আহে কেপচাটো ভৰাই আপোনালোকে আপডেটত ক্লিক কৰিব। কেপচাটো ভৰাই আছোঁ। তাৰপিছত এতিয়া আপডেটত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপডেটত ক্লিক কৰিব আপোনালোকক অলপমান ৱেইট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ লিষ্টটো এনেকুৱাকৈ আহি যাব, এনেকুৱাকৈ। তো যদি পিডিএফত লাগে পিডিএফত ক্লিক কৰক, যদি এক্সেলত লাগে এক্সেলত ক্লিক কৰক। তো আশা কৰিছোঁ ভিডিঅ' ভাল লাগিছে। ভিডিঅ' ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।